নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 6 সমাজ বিজ্ঞানৰ প্ৰথম অধ্যায় অসমৰ ইতিহাস প্ৰাগৈতিহাসিক যুগৰ পৰা দ্বাদশ শতিকালৈ। আজি আমি জাতীয় বিদ্যালয়ৰ এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আগৰ ভিডিঅ'টোত মই এই অধ্যায়টিৰ অনুশীলনী 1 ইয়াৰে আৰু অনুশীলনী 2 অৰ্থাৎ ইয়াৰে প্ৰশ্ন উত্তৰসমূহ দি দিছোঁ হয়নে। গতিকে যিসকলে সেই ভিডিঅ'টো চোৱা নাই ভিডিঅ'টো চাই ল'বা। এইবাৰ আহিছোঁ তোমালোকৰ অনুশীলনী 3 অৰ্থাৎ এই অধ্যায়টিৰ বা এই অনুশীলনীটোৰ প্ৰশ্ন উত্তৰসমূহ এইবাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। হ'ব, গতিকে যিসকলে ভিডিঅ'টো চাই আছা ভিডিঅ'টো শেষলৈকে চাই যাবা। অনুশীলনী মাজলৈকে আহিছোঁ চাবা বাৰু। 1 নম্বৰ কি দিয়া আছে? ক নম্বৰ ৰুক্মিণী হৰণ নাটকৰ ৰচক কোন? চাবা, ৰুক্মিণী হৰণ নাটকৰ ৰচক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হয়। 2 নম্বৰ কি দিয়া আছে? খ নম্বৰ শিশুপাল কৌৰ ৰজা। খ নম্বৰ শিশুপাল কৌৰ ৰজা। চাবা কি হ'ব? শিশুপাল চেদি ৰাজ্যৰ ৰজা হ'ল। গ নম্বৰ কি দিয়া আছে? বৰ্তমানৰ শদিয়া অঞ্চলত থকা প্ৰাচীন ৰাজ্যখনৰ নাম কি? চোৱা, বৰ্তমানৰ শদিয়া অঞ্চলত থকা প্ৰাচীন ৰাজ্যখনৰ নাম কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্য হয়। এইটো আছিল গ নম্বৰটোৰ এনচাৰ, লিখি ল'বা। এবাৰ খ নম্বৰটো কি দি আছে চোৱা, ভীষ্মকৰ ৰাজ্যখনৰ নাম কি? চোৱা, খ নম্বৰটো কি হ'ব? ভীষ্মকৰ ৰাজ্যখনৰ নাম কুণ্ডিল্য ৰাজ্য। এইটো হ'ব এনচাৰ। ভীষ্মকৰ ৰাজ্যখনৰ নাম কুণ্ডিল্য ৰাজ্য হ'ল। ইয়াৰ পিছত চোৱা উঙ নম্বৰ কি দিয়া আছে? কি দিয়া আছে উঙ নম্বৰ? ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰা ৰাজপুৰোহিত গৰাকীৰ নাম কি? চাবা, ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ বাৰ্তা প্ৰেৰণ কৰা ৰাজপুৰোহিত গৰাকীৰ নাম বেদনিধি। এইটো লিখি ল'বা, ৰাজপুৰোহিত গৰাকীৰ নাম হ'ল বেদনিধি। হ'ব। প্ৰথম নম্বৰ কি দিয়া আছে? কুমাৰ হৰণ নামৰ কাব্য পুথিখনৰ ৰচক কোন? এইটো প্ৰথম নম্বৰটো চাবা, কুমাৰ হৰণ নামৰ কাব্য পুথিখনৰ ৰচক চন্দ্ৰ ভাৰতী হ'ল। এইটো হ'ব ইয়াৰ এনচাৰ, চন্দ্ৰ ভাৰতী। এবাৰ দ্বিতীয় নম্বৰ দি আছে চোৱা, ঊষা অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে ৰচনা কৰা কাব্য পুথিখনৰ নাম কি? চোৱা, ঊষা অনিৰুদ্ধৰ বিবাহক লৈ পীতাম্বৰ দ্বিজে ৰচনা কৰা কাব্য পুথিখনৰ নাম ঊষা পৰিণয়। এইটো এনচাৰ, ঊষা পৰিণয় হ'ব। এইটো ঊষা পৰিণয় লিখি ল'বা। এবাৰ চোৱা কি দি আছে বৰকেশ্ব নম্বৰ, বাণ ৰজাৰ উপাস্য দেৱতা কোন আছিল? চোৱা, বাণ ৰজাৰ উপাস্য দেৱতা শিৱ আছিল হয়। তাৰপিছত নম্বৰ দি আছে চিত্ৰলেখা কোন? চাবা, চিত্ৰলেখা হ'ল ঊষাৰ সখীয়েক। এইকেইটা লিখি লোৱা, বাণ ৰজাৰ উপাস্য দেৱতা শিৱ আছিল আৰু চিত্ৰলেখা হ'ল ঊষাৰ সখীয়েক। এইটো লিখি ল'বা। হ'ব। এবাৰ চোৱা 2 নম্বৰ কি দিয়া আছে? বাণ ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত সংঘটিত যুদ্ধখনক কিয় হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়? চাবা, চোৱা, ঊষা অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহৰ ফলত যেতিয়া শ্ৰীকৃষ্ণৰ লগত বাণ ৰজাৰ যুদ্ধ হৈছিল তেতিয়া এই যুদ্ধত বাণৰ সপক্ষে স্বয়ং শিৱ বা মহাদেৱেও শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিছিল। সেইবাবে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। এইটো লিখি ল'বা, 2 নম্বৰটো। হ'ব।
এবাৰ চোৱা 3 নম্বৰ কি দিয়া আছে চমু টোকা লিখা কি দিয়া আছে ক নম্বৰ বান ৰজা খ নম্বৰ ভীষ্মক ৰজা গ নম্বৰ হৰিহৰ যুদ্ধ খ নম্বৰ ৰুক্মিণী চাবা 3 নম্বৰৰ ক বান ৰজা দৈত্যৰাজ বলিৰ পুত্ৰ এও বৰ পৰাক্ৰমী ৰজা আছিল বান শিৱভক্ত আছিল নৰকাসুৰে কামৰূপ ৰাজ্যত ৰাজত্ব কৰি থকা সময়ত শোণিতপুৰ ৰাজ্যত বান ৰজাই ৰাজত্ব কৰি আছিল বৰ্তমানেও তেজপুৰত থকা মহাভৈৰৱ শিৱ মন্দিৰ বান ৰজাই নিৰ্মাণ কৰিছিল এইটো হ'ব বান ৰজাৰ চমু টোকা এটি সৰুকৈ হ'ব এবাৰ তাৰপিছত কি দিয়া আছিল ভীষ্মক ৰজা চাবা কুণ্ডিল্য ৰাজ্যৰ ৰজা আছিল ভীষ্মক এই ভীষ্মক ৰজাৰে ৰুক্মিণী নামৰ এগৰাকী দীপলিপ জীয়াৰী আছিল ভীষ্মক ৰজা জীয়াৰী ৰুক্মিণীক দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণই হৰণ কৰি বিয়া কৰাইছিল ভীষ্মক ৰজাৰ ৰাজপুৰোহিতজনৰ নাম আছিল বেদনিধি ভাগৱত পুৰাণত ভীষ্মক ৰজা আৰু তেওঁৰ ৰাজ্য বিদৰ্ভৰ নাম উল্লেখ আছে এইটো হ'ব ভীষ্মক ৰজাৰ চমু টোকা লিখি ল'বা এইটো হ'ব ইয়াৰ পিছত কি আছে হৰিহৰ যুদ্ধ এইটো আগতে পাইছাই বাৰু চোৱা উষা অনিৰুদ্ধৰ ঘটনাক লৈ বান আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হৈছিল বান শিৱভক্ত আছিল বাবে বানৰ হৈ শিৱ যুদ্ধত অৱতীৰ্ণ হৈছিল মানুহৰ মাজত কৃষ্ণক হৰি আৰু শিৱ হৰ নামে জনাজাত বাবে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বোলে এই যুদ্ধত বান পৰাজিত হৈছিল এইটো হ'ব হৰিহৰ যুদ্ধ লিখি ল'বা এইখিনি হ'ব ইয়াৰ পিছত লাষ্ট আছে খ নম্বৰ ৰুক্মিণী চাবা ৰুক্মিণী ভীষ্মক ৰজা জীয়াৰী আছিল এই ৰুক্মিণীকে ককায়েক ৰুক্মবীৰে চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত বিয়া দিয়াৰ কথা ভাবিছিল কিন্তু ৰুক্মিণীয়ে দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণকহে স্বামীৰূপে পাবলৈ আশা কৰিছিল সেয়েহে শ্ৰীকৃষ্ণই ৰুক্মিণীক হৰণ কৰি নি বিবাহ কৰিছিল শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহক লৈয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰুক্মিণী হৰণ নাটক ৰচনা কৰে এইটো হৈছে ৰুক্মিণীৰ চমু টোকা লিখি ল'বা হ'বনে আকৌ একবাৰ দেখাই দিছোঁ চাবা প্ৰথমৰ পৰা আকৌ একবাৰ দেখাই দিছোঁ চাবা এইকেইটা আছিল 1 নম্বৰ কুৱেশ্যন হ'ব যিসকলে ভিডিঅ'টো চাই আছা ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ হ'ব আৰু যদি কিবা সুধিব লগা আছে মোক কমেণ্ট কৰি তোমালোকে সুধিবা লগতে আকৌ একবাৰ কৈছোঁ তোমালোকক যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা